নমস্কাৰ ফ্ৰেণ্ডছ, ৰামধেনু প্লাছলৈ স্বাগতম জনাইছোঁ। ৰামধেনু প্লাছ হ'ল এটা অসমীয়া, বাংলা আৰু হিন্দী টাইপিং কৰা ছফ্টৱেৰ। এই ছফ্টৱেৰ উইণ্ড'জ 7ৰ পৰা আৰম্ভ কৰি উইণ্ড'জ 10লৈ সকলো 32 বিট বা 64 বিট ভাৰ্চনতে চলিব। আজি এই ভিডিঅ'টো এই ছফ্টৱেৰটো কেনেকৈ ডাউনলোড কৰি আপোনাৰ কম্পিউটাৰত লগাব পাৰি এই বিষয়ে জনাব ওলাইছোঁ। ইয়াৰ বাবে প্ৰথমতে কম্পিউটাৰ ইণ্টাৰনেট ব্ৰাউজাৰত আপুনি টাইপ কৰক www.ubsofts.in বা www.ramdhenuplus.in। ইয়াৰ লগে লগে আপোনাৰ প্ৰথম পেজটো আহিলে ইয়াতে হোম চাওক, হোম, এবাউট আছ, প্ৰাইচ, ডাউনলোড, মাই এক্টিভেশ্যন কি, ফেক, কণ্টেক্ট আছ, এইখিনি আছে। লগতে লগ ইন ৰেজিষ্টাৰ ওপৰত চাওক। এতিয়া লগ ইন ৰেজিষ্টাৰ বাটনত ক্লিক কৰিলে এয়া চাওক লগ ইন ৰেজিষ্টাৰ পেজটো আহিছে। লগ ইন এটা চাইডে চাওক লগ ইন বুলি আছে আৰু আন পিনে চাওক ৰেজিষ্টাৰ নিউ ইউজাৰ। আপুনি যদি ইতিমধ্যে আপোনাৰ নামটো ৰেজিষ্টাৰ কৰি থৈ দিছে তেনেহ'লে ইয়াত মোবাইল নাম্বাৰটো আৰু পাছৱৰ্ডটো দি পিনে আপুনি সোমাব পাৰিব। আৰু যদি আপুনি নিউ ইউজাৰ তেনেহ'লে আপুনি ইয়াত নেম, 10টা ডিজিটৰ মোবাইল নম্বৰ আৰু ইমেইল আইডি ভৰাই দিব। আৰু তলত এই ক্ৰিয়েট একাউণ্ট ইয়াতে ক্লিক কৰিলে আপোনাৰ একাউণ্টটো আৰম্ভ হৈ যাব। এতিয়া আপোনাৰ মোবাইলত চাওক এটা OTP আহিব, ওৱান টাইম পাছৱৰ্ড। এই ওৱান টাইম পাছৱৰ্ডটো ইয়াৰ নেক্সট পেজটোত আপুনি ভৰাই দিব লাগিব। ভৰাই দিলে আপোনাৰ একাউণ্টটো এক্টিভ হৈ যাব আৰু আপুনি এতিয়া ডাউনলোড বা পাৰ্চেছ কৰিব পাৰিব। ইয়াৰ লগে লগে আপোনাৰ মোবাইলত আন এটা পাছৱৰ্ড আহিব। এয়া চাওক, এই পাছৱৰ্ডটো আপোনাৰ নেক্সট টাইম আপুনি যেতিয়া লগ ইন কৰিব তেতিয়া এইটো ব্যৱহাৰ কৰিব পাৰিব। এইটো ছিষ্টেম জেনেৰেটেড পাছৱৰ্ড হয়, ইয়াক আপুনি চেঞ্জ কৰিব নোৱাৰে। আপুনি এইটোৱে ব্যৱহাৰ কৰিব লাগিব। অন্যথা যদি এইটো পাছৱৰ্ড পাহৰি যায় আপুনি ফৰগট পাছৱৰ্ড কৰি OTPৰ সহায়ত নতুনকৈ পাছৱৰ্ড জেনেৰেট কৰিব পাৰিব। ইয়াৰ পিছত আহক আমি ৰামধেনু প্লাছ কেনেকৈ কিনিব বা ডাউনলোড কৰিব পাৰোঁ তাক চাওঁ। এতিয়া মেইন পেজৰ প্ৰাইচ ডাউনলোডত ক্লিক কৰক। এয়া চাওক ৰামধেনু প্লাছৰ বিভিন্ন ধৰণৰ বিভিন্ন লাইচেঞ্চৰ ৰেটবিলাক দিয়া আছে। যেনে ধৰক ৰামধেনু প্লাছ এক্স, তাৰমানে ৰামধেনু প্লাছ ভাৰ্চন 10, 1 মান্থ লাইচেঞ্চ, প্ৰাইচ হৈছে 236 টকা। তাৰমানে 200 টকা ইয়াৰ অৰিজিনেল প্ৰাইচ আৰু 36 ৰুপিজ, 18% GST, গতিকে 236 ৰুপিজ। এনেকৈ 4 মান্থছৰ লাইচেঞ্চ পাব আপুনি 590 ৰুপিজত, 12 মাহৰ লাইচেঞ্চ পাব 1534 টকাত, 24 মাহৰ লাইচেঞ্চ পাব 2360 টকা আৰু লাইফ টাইম লাইচেঞ্চ 2950 টকা। লাইফ টাইম লাইচেঞ্চ মানে হ'ল ইয়াৰ কোনো সময়ৰ সীমা নাই। এইটো এবাৰ কম্পিউটাৰত ইনষ্টল কৰাৰ পিছত আপুনি লাইচেঞ্চ ল'লে, লাইচেঞ্চ লোৱাৰ পিছত ই কম্পিউটাৰ চলি থকালৈকে আপুনি চলাই থাকিব পাৰিব। ইয়াৰে যিটো আপুনি ছিলেক্ট কৰে তাৰ কাষত থকা বাই নাও বাটনত ক্লিক কৰিলে পে'মেণ্ট গেটৱেৰ ছাইটৰ সৈতে আপোনাৰ যোগাযোগ হৈ যাব। পে' ইউ মানি পে'মেণ্ট গেটৱে হ'ল ভাৰতৰ অন্যতম এটি ভাল ছিকিউৰ্ড পে'মেণ্ট গেটৱে, যাৰ দ্বাৰা আপোনাৰ ট্ৰেঞ্জেকশ্যন 100% ছেফ। এতিয়া চাওক প্ৰথম পেজত আহিছে কাৰ্ড ডিটেইল, মানে ডেবিট কাৰ্ড বা ক্ৰেডিট কাৰ্ডৰ সহায়ত কিনিব বিচাৰিলে ইয়াত কাৰ্ড ডিটেইল ভৰাই পে' নাও বাটন তলত আছে তাত ক্লিক কৰি দিলে ইনষ্ট্ৰাকশ্যনবিলাক বাকি ফ'ল' কৰিলে হ'ল। ইয়াৰ অন্যথা আপুনি যদি বিচাৰে নেট বেংকিং হওক বা UPI বা ৱালেট যেনে ধৰক পে'টিএম, ফোনপে', এয়াৰটেল আদি ব্যৱহাৰ কৰিব পাৰে। আৰু সেইবিলাকো একেই ছিলেক্ট কৰি পে' নাও বাটনত ক্লিক কৰিলে পে'মেণ্ট কৰিব পাৰিব। এইটো ডাউনলোড কৰিব পাৰিম। এতিয়া ফাইলটো ডাউনলোড কৰাৰ বাবে আমি মেইন মেনুখনত গৈ প্ৰাইচ ডাউনলোড পেজত যাব লাগিব। তাৰ বাবে প্ৰাইচ আৰু ডাউনলোডত ক্লিক কৰিলে হ'ল। তো ফাইলটো ডাউনলোড কৰিবৰ কাৰণে এতিয়া ছাইডত চাওক ডাউনলোড বুলি লিখা আছে। তো ডাউনলোডত আপুনি ক্লিক কৰিলে ফাইলটো ডাউনলোড হ'ব। তো ফাইলটো মেইনলি আমি উইন আৰিয়াৰত দিম। তো উইন আৰিয়াৰ ফাইলটো আপুনি অ'পেন কৰক আৰু এক্সট্ৰেক্ট কৰক। তো এক্সট্ৰেক্ট কৰিলে ফাইলবিলাক চাওক এনেধৰণৰ ফাইল আহিব। কেইটামান ফ'ল্ডাৰ আছে, ফোন কালেকশ্যন, কীবৰ্ড লেআউট, RDS প্লাছ ছেটআপ, এনেধৰণে আছে। তো RDS প্লাছ ছেটআপ যিটো ফ'ল্ডাৰ আছে তাৰ ভিতৰত মেইন ফাইলটো আছে ইনষ্টলেশ্যন ফাইলটো। তো এই ইনষ্টলেশ্যন ফাইলটো আপুনি ডাবল ক্লিক কৰি দিলে অ'পেন হ'ব। অ'পেন হ'লে আপুনি নেক্সট কৰি ইনষ্টলত ক্লিক কৰি দিব। তো ইয়াৰ পিছত ৰেজিষ্ট্ৰেশ্যন প্ৰচেছটো আৰম্ভ কৰিব লাগিব এইটো ইনষ্টলেশ্যন হৈ যোৱাৰ পিছত। তো ডেস্কটপৰ ওপৰত চাব আপোনাৰ ৰামধেনু প্লাছ এক্স বুলি এটা আইকন থাকিব, হালধীয়া কালাৰৰ দেখিব আৰু তাতে লিখা থাকিব। তো এইটো ৰামধেনু প্লাছৰ আইকন। তো এই আইকনটো ডাবল ক্লিক কৰিলে অ'পেন হ'ব আৰু প্ৰথমতে দেখা পাব এইখন ৰেজিষ্ট্ৰেশ্যন ডাইলগ। এই ৰেজিষ্ট্ৰেশ্যন ডাইলগত দেখিছে আপোনাৰ এটা মাজত হাৰ্ডৱেৰ আইডি বুলি আছে। হাৰ্ডৱেৰ আইডিটো অট'মেটিকেলি জেনেৰেট হয়। তো এইটো আপুনি একো কৰিব নালাগে। এতিয়া এইটো কপি কৰি পিছত আপোনাৰ ৱেব পেজত কপি কৰি পেষ্ট কৰিব লাগিব ইয়াৰ পৰা নি কিনে। আৰু ওপৰৰ বক্সটোত নেম লিখা আছে য'ত তাতে আপুনি নামটো আপুনি ভৰাই দিয়ক। তো এটা কথা মনত ৰাখিব, এই ডাউনলোড কৰোঁতে কেতিয়াবা ইণ্টাৰনেট ব্ৰাউজাৰে আপোনাৰ কিছুমান প্ৰব্লেম দিয়ে, মানে কি ফাইলটো ডাউনলোড হ'ব নিদিয়ে। তো তেতিয়া কিপ এনিৱে বা আপোনাৰ ডাউনলোড এনিৱে কৰি দিব। তো ফাইলটো ডাউনলোড হৈ যাব
বা এণ্টিভাইৰাছ যদি অ'পেন থাকে তেনেহ'লে এইটো প্ৰব্লেম হয় এণ্টিভাইৰাছটো ডিএক্টিভেট কৰি ল'ব চৰি ডিএক্টিভেট নহয় ডিজেবল কৰি ল'ব তো ডিজেবল কৰি ল'লে আপুনি ফাইলটো ডাউনলোড কৰি ল'ব পাৰিব তো এতিয়া আপোনাৰ এই হাৰ্ডৱেৰ আইডিটো আৰু নামটো ভৰাবৰ কাৰণে আমি ৱেব পেজটোৰ যাব লাগিব ৱেব পেজত তাতে চাব মাই এক্টিভেশ্যন কি বুলি এটা বুটাম আছে তাতে ক্লিক কৰিব লাগিব তো ইয়াতে ক্লিক কৰিলে পেজখন আহিব য'ত আছে প্ৰডাক্ট নেম পাৰ্চেজ ডেট ৰিকুৱেষ্ট কি ঠিক এই ৰিকুৱেষ্ট কিৰ তলতে বাটম এটা দেখিব ৰিকুৱেষ্ট এক্টিভেশ্যন কি ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰিলে আপোনাৰ এইখন পেজ আহিলে চব ইয়াতে আছে ইনষ্টলেশ্যন ডিটেইল আৰু হাৰ্ডৱেৰ ইয়াতে আছে ইনষ্টলেশ্যন ডিটেইলত হাৰ্ডৱেৰ আইডি আৰু যিটো নেকি অটো জেনেৰেটৰ মই অলপ আগতে কৈছিলোঁ তো সেইটো ইয়াতে আনি কপি কৰিব লাগিব আৰু আপোনাৰ তলত নেমত নামটো ভৰাই দিব লাগিব তো এই দুটা দিয়াৰ পিছত আপুনি তলত আছে যিটো কি তো এই কিটো আপুনি প্ৰেছ কৰি দিয়ক চেণ্ড ৰিকুৱেষ্ট তো সোঁ চাইডে চাওক আপোনাৰ স্ক্ৰীনশ্বটতে দিয়াই আছে এইটো চালেও আপুনি কথাখিনি বুজি পাব তো ইয়াৰ পাছত আপুনি অলপ ৱেইট কৰিব লাগিব আপুনি অপেক্ষা কৰিব লাগিব যাতে আমাৰ পিনৰ পৰা এটা নতুনকৈ কি দিম তো এই কিটো আপুনি যেতিয়া পাব এইখিনি কপি কৰি ছফ্টৱেৰটোৰ 3 নম্বৰ যিটো তলৰ বক্সটো আছে বক্সটোত আপুনি পেষ্ট কৰি দিব পেষ্ট কৰি দি তাতে তলত দেখিব ৰেজিষ্টাৰ বুলি এটা বাটন আছে এই ৰেজিষ্টাৰ বাটনটোত আপুনি ক্লিক কৰি দিয়ক বছ আপোনাৰ ছফ্টৱেৰ ৰেডি আজিৰ এইটো ভিডিঅ' ইমানতে সামৰিব ওলাইছোঁ নেক্সট ভিডিঅ' আমি ৰামধেনু প্লাছৰ ফণ্ট কেনেকৈ ইনষ্টল কৰিব আৰু ৰামধেনু প্লাছৰ ব্যৱহাৰ কৰাৰ বিষয়ে অলপ বুজাই দিব চেষ্টা কৰিম আৰু এইখিনিতে এটা আপোনালোকলৈ ৰিকুৱেষ্ট থাকিল ৰামধেনু প্লাছৰ এইটো প্ৰথম ভিডিঅ' অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব নিশ্চয় কৰিব লাইক কৰিব আৰু যদি আশীৰ্বাদ দিব বিচাৰে শ্বেয়াৰ কৰিব